কবিতাৰ শিৰোনাম শিক্ষিত নিবনুৱাৰ বদনাম, ৰচনা আৰু পাঠ যোগানন্দ। শিক্ষিত নিবনুৱাৰ সমাজত কিছুমান বদনাম আছে। চিধাকৈ ক'লে বদনাম মানে বেয়া নাম। আমিবোৰ সাম্প্ৰতিক নচলা মানে অচল টকা। জাল নোট বুলিবও নোৱাৰি আকৌ দেই। অনুন্নত দেশৰ জনমূৰি আইত প্ৰভাৱ পেলোৱা সমাজ আমি মানে মেইন ফেক্টৰ্ছ। কোনোদিন আয়কৰ বিভাগৰ নজৰ গোচৰ নকৰা। কোনোবাই কেতিয়াবা নমুনা বুলিও হাঁহে বাবা। হাঁহিবলৈ দে, ব্যৱস্থাত প্ৰভাৱ নপৰে। আমাক লৈ বুদ্ধিজীৱী সমাজৰ বেছি চিন্তা চৰ্চা। কোনোবাই উৱলা জীৱনৰ অনুমা ছবি দেখে, সান্তনাও দিয়ে, ভাগ্যক ঠিয়াই। আমি বুজি পাওঁ বাবা, বি প্ৰেক্টিকেল। আশা সহানুভূতিৰে পেট নভৰে দেই। খোৱা পাতিত গালি খোৱাৰ পৰম্পৰা পুৰণি হ'ল। এতিয়া গালি নহয়, আই পিতাইৰ জীয়া জীয়া অভিশাপ খাম। শিক্ষা নামৰ শব্দটোৱে আমাৰ আত্মসন্মান, লাজ বচোৱা শেষ অন্তৰ্বাস। চৰি বাবা, মাত্ৰ আমাৰ বাবে ব্যৱহাৰ্য। উশাহৰ লাখতি খোজৰ সাৰথি। ডিগ্ৰী মানে এক প্ৰমাণ পত্ৰ। চেণ্ট্ৰেল অথবা ষ্টেট বোৰ্ডত হস্তাক্ষৰিত আপুনি সমাজৰ শিক্ষিত শ্ৰেণী অন্তৰ্ভুক্ত। কাগজবোৰ ফাইলতে সেমেকা বসন্ত হ'ল। সপোনবোৰ মামৰে ধৰা এযুগ। ষ্টেটাছ ষ্টেণ্ডাৰ্ড বুলি কথা এটা আছেতো। ইকুৱেলাইজেশ্যন আমাৰ শেহতীয়া শ্লোগান। কামৰ সৰুবৰ নাই, প্ৰতিবাদকাৰীবোৰ হেনো বিদ্ৰোহী শিবিৰৰ। সমাজ সমস্যাৰো হেনো সমিধান নাই। প্ৰতিযোগিতাৰ সমাজত নাম নুশুনা কোনোবা জকাই চুকত পচি থকা আমি নিবনুৱা সমস্যা। যুদ্ধও হৈছিল সংস্থাপনৰ, ধুমুহাৰ প্ৰবাল উৎপাত। হাৰি হাৰি ভাগৰুৱা ভৰি বাবা। শিখৰত প্ৰতিস্থাপিত সমাজে হাঁহে, আছে গৰু নবয় ... বাবা খেতি কৰিবলৈ মাটি দে বাবা, শস্য বেচিবলৈ বজাৰ পাৰিবি দিব। তলৰবোৰ বোবা, ওপৰৰবোৰ কণা। আমি মধ্য সমাজত বসবাস কৰা শিক্ষিত নিবনুৱা। আমাৰ লগৰবোৰ খাবলৈ নোপোৱাকৈ ওচৰো উদং হোৱা ভোবা। ফটা জীৱন সিহঁতেই হ'ল বুঢ়া। একজেক্টলি। শিক্ষিত নিবনুৱাবোৰৰ সমাজত বদনাম আছে। চিধাকৈ ক'লে বদনাম মানে বেয়া নাম। খুজিবলৈ ক'বলৈ আমাৰ লাজ। But we don't believe in managed system. Yes, আমি ঘোষ নিদিওঁ। ঘোঁৰা ঘাঁহ কাটিম বাবা, ঘোঁৰা ঘাঁহ খাবলৈ আহিবি। বিচলিত নোহোৱা স্থিৰ আদৰ্শ আমাৰ। সমাজত চেচুকীয়া হ'ব পাৰোঁ। বেলেগক ভেঁকুৰ বিয়পোৱাৰ অভ্যাস নাই। আমিবোৰ সাম্প্ৰতিক নচলা মানে অচল টকা। জাল নোট বুলিব নোৱাৰি আকৌ দেই। আমিবোৰ বেলেগৰ কামতহে নহা, মাত্ৰ সমাজত ফ্ৰীকৈ উশাহ বতাহ খোৱা শিক্ষিত নিবনুৱা সমস্যা। ধন্যবাদ।